হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই প্ৰাঞ্জল টেগিভ চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিষয়বস্তু হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত জিকে 20টা অতি গুৰুত্বপূৰ্ণ লৈ আহিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। Who is the first woman officer to be appointed as Director General of the Central Industry Security Force? কেন্দ্ৰীয় উদ্যোগৰ নিৰাপত্তাৰ বাহিনী সঞ্চালকৰ প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা বিষয়া কোন? ইয়াৰ শুদ্ধটো হৈছে বি নীনা সিং। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। Which city in Maharashtra has been selected by the Union's Minister of Youth Affairs and Sport as the venue to host the National Youth Festival 2024? মহাৰাষ্ট্ৰৰ কোনখন চহৰক কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ 2024 আয়োগ কৰিবলৈ শুক্ৰ হিচাপে নিৰ্বাচিত কৰিছে? ইয়াৰ শুদ্ধটো হৈছে চি নাছিক। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ডেভিড ৱাৰ্নাৰ who has retired from one-day international and test cricket is a player for which country? ডেভিড ৱাৰ্নাৰ যি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে কোনখন দেশৰ খেলুৱৈয়ে? ইয়াৰ শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। দ্য ৰিচেণ্টলি ৰিমেইড মা মাণিকেশ্বৰী ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? শেহতীয়াকৈ নৱীকৰণ কৰা মা মাণিকেশ্বৰী বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে উৰিষ্যা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ কাণ্ট্ৰি হেজ ৰিচেণ্টলি ফাইল্ড এ কেছ এগেইনষ্ট ইজৰাইল এট দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এক্ৰুজিং ইট অফ জেন'চাইড? শেহতীয়াকৈ কোনখন দেশে ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গণহত্যাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে? ইয়াৰ শুদ্ধটো হৈছে ডি চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য নেম অফ দ্য স্কিমছ established by the Supreme Court of India to ensure the safety of witnesses facing threat? ভাবুকি সন্মুখীন হোৱা সাক্ষীৰ সুৰক্ষা নিশ্চয় কৰিবলৈ ভাৰতীয় উচ্চতম ন্যায়ালয় স্থাপন কৰা আঁচনিখনৰ নাম কি? ইয়াৰ শুদ্ধটো হৈছে বি উইটনেছ প্ৰটেকশ্যন স্কিম। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুৱেৰ ইজ দ্য নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট ব'ৰ্ড ইষ্টাব্লিছিং এন এৰি স্কিল শ্বপিং প্লেণ্ট? ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ডৰ ক'ত স্থাপন কৰিছে এৰি ৰেচম কাটিব পৰা উদ্যোগ? ইয়াৰ শুদ্ধটো হৈছে বি মুছাপুৰ আছাম। নেক্সট কুৱেশ্যন। Who had the committee set up to examine the issue of holding simultaneous election in India? ভাৰতৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টোক পৰীক্ষা কৰিবলৈ গঠন কৰা কমিটিৰ নেতৃত্ব কোন? ইয়াৰ শুদ্ধটো হৈছে ডি ৰামনাথ কোবিন্দ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ ষ্টেট ইজ হোষ্ট অফ দ্য ইণ্ডিয়ানছ UAF জইণ্ট মিলিটাৰী এক্সাৰচাইজ ডেজাৰ্ট চাইক্লোনছ 2024? ভাৰত আৰু UAFৰ যৌথ সামৰিক অনুশীলনী মৰুভূমি ঘূৰ্ণীবতাহ 2024ৰ আয়োজক কোনখন ৰাজ্য? ইয়াৰ শুদ্ধটো হৈছে চি ৰাজস্থান। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ চিটি emerged as the global leader in the total number of initial public officings in 2023 as the report by Nikkei? 2023 চনৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ মুঠ সংখ্যাৰ ক্ষেত্ৰত কোনখন চহৰে বিশ্ব আগশাৰী হিচাপে একত্ৰিত হৈছিল যিটো নিকেই ৰিপৰ্ট কৰিছে? ইয়াৰ শুদ্ধটো হৈছে বি মুম্বাই। নেক্সট কুৱেশ্যন। Which city is the location of recently inaugurated India's first girls military school? শেহতীয়াকৈ উদ্বোধন কৰাৰ ভাৰতৰ প্ৰথমখন ছোৱালী সামৰিক বিদ্যালয় কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে বি বৃন্দাবন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আন্দোৰা মেজিক চিটি ইজ দ্য
ফাৰ্ষ্ট হোম গ্ৰাউণ্ড ক্ৰুজ শ্বিপ অফ হুইচ কাণ্ট্ৰি? আদৰা মেজিক চহৰখন কোনখন দেশৰ প্ৰথমখন ঘৰতে উৎপাদিত ক্ৰুজ জাহাজ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, চীন।